নমস্কাৰ দৰ্শকবৃন্দ, আসসালামু আলাইকুম। সকলোকে আমাৰ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ জোনাক ইউটিউব চেনেলৰ কথা পাতোৱা অনুষ্ঠানটি আজি ঈদৰ বিশেষ অনুষ্ঠানটি। আজি আমাৰ সৈতে উপস্থিত আছে এনে এজন ব্যক্তি যাক হয়তো আপোনালোকে বিভিন্ন সময়ত বিভিন্ন মঞ্চত দেখা পাইছে, বিভিন্ন সংবাদ মাধ্যমত দেখা পাইছে বা অন্যান্য সামাজিক সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰত দেখা পাইছে। তেওঁৰ বিষয়ে আপোনালোকে বহুখিনি জানে আৰু হয়তো বহুখিনি নাজানে। আমি এই পবিত্ৰ ঈদৰ ক্ষণত আমি তেওঁক আমাৰ মঞ্চলৈ এইভাৱে মাতি আনিছোঁ। তেওঁৰ নেতৃত্বত সমাজত গঢ়ি উঠিছে বহুতো সমন্বয়ৰ কাম। কি কাম, তেওঁ কি কৰে ইত্যাদি ইত্যাদি কথাবিলাক আমি আমাৰ অনুষ্ঠানৰ মাজে আজি আলোচনা কৰি যাম। ইয়াৰ পূৰ্বে তেখেতক চিনাকি কৰাৰ পূৰ্বে আমি তেখেতৰ বিষয়ে অকণমান চমু আভাস দিব বিচাৰিছোঁ। তেখেতে ইতিমধ্যে প্ৰায় ৮৬খন অৰ্থাৎ 86খন বাল্য বিবাহ ৰোধ কৰিছে। ৪,৮৩৫গৰাকী মহিলাক তেওঁ কাৰিকৰী প্ৰশিক্ষণ দিয়াইছে। ৩০গৰাকী দৰিদ্ৰ মহিলাক বিয়া দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে আৰু প্ৰায় ৩৫০ অৰ্থাৎ ৩৫০গৰাকী মহিলাক স্বনিৰ্ভৰশীল কৰি তুলিছে। তেখেতে ৫,৪৫০গৰাকী কিশোৰীৰ মাজত বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু অধিকাৰলৈ সজাগতা শিবিৰ তেওঁ প্ৰদান কৰিছে। কিশোৰীৰ লগত প্ৰায় ৪,০০০কৈ অধিক সজাগতামূলক সপ্তাহ তেওঁ বৈঠক কৰিছে। ২০গৰাকী কিশোৰ যুৱকক ড্ৰাগছ সেৱনৰ পৰা তেওঁ মুক্ত কৰি তুলিছে। অৰ্থাৎ তেওঁলোকক সচেতন কৰি তেওঁলোকক ড্ৰাগছ সেৱনৰ পৰা তেওঁলোকক মুক্ত কৰিছে। প্ৰায় ২৭২খন সজাগতামূলক বাটৰ নাট তেওঁলোকে উপস্থাপন কৰিছে। প্ৰায় ৯৩খন শিশু সৰবৰাহ, শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ ওপৰত সজাগতা। ১২৩খন লোকসাহিত্যমূলক নৃত্য যেনে বিহু, জিকিৰ, দিহানাম, ঝুমুৰ, বিয়ানাম ইত্যাদি। ১২৩খন গাঁৱত শব্দযন্ত্ৰৰ জৰিয়তে সজাগতা। প্ৰায় ৫৫খন মাহেকীয়া ঋতুস্ৰাৱ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা সভা। প্লাষ্টিক মুক্ত সমাজ গঢ়ি তুলিবলৈ ৭০খন সজাগতা সভা তেওঁলোকে আয়োজন কৰিছে। ১,০৮৬খনকৈ অধিক বৃক্ষৰোপণ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন আৰু বহুতো সামাজিক তেওঁলোকে সজাগতাৰ কাম কৰি আছে। তেওঁলোকে এটা খুব সুন্দৰ দল হৈ কাম কৰি আছে। আমি অনুষ্ঠানলৈ স্বাগতম কৰিছোঁ পলম নকৰি আমাৰ সকলোৰে পৰিচিত ফৰিদ ইছলাম হাজৰিকা। আমি ফৰিদ, পোনপ্ৰথমে আপোনালৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু আমি আপোনালোক বা বিভিন্ন সংবাদ মাধ্যমত দেখি আহিছোঁ, বিভিন্ন সময়ত বিভিন্ন সমাজ সচেতনমূলক কাম কৰি আহিছে। এই সাংস্কৃতিক দিশতেই হওক, লাগিলে ক্ৰীড়া ক্ষেত্ৰই হওক বা অন্যান্য দিশৰ জৰিয়তে। মই প্ৰথম সুধিম, যিহেতু আপুনিও আমাৰ দৰে এজন ব্যক্তি, এই সমাজ সচেতনমূলক ভাৱটো কেতিয়াৰ পৰা সৃষ্টি হ'ল? প্ৰথম সমাজ সচেতন কাম কি আছিল আপোনাৰ? মোৰ প্ৰথম সমাজ সচেতন কাম হিচাপে সৰুৰ পৰাইতো বিলাদতে আছিল বুলি ক'ব পাৰি। আবাৰো তেনেকুৱা আছিলে। এজন শ্ৰমিক নেতা, সকলোৱে জানে, খাদিম ইছলাম হাজৰিকা। আৰু মোৰ এবাৰ জীৱনৰ বৰ ডাঙৰ ঘটনা এটা ঘটিছিলে। আপোনালোকৰ শিৱসাগৰত গম পাই এগৰাকী পাগলী আছিলে মীনা নামৰ। মই তেতিয়া ক্লাছ 9ত, মোৰ বাইক চাইক নাছিলে, চাইকেলতে আছে। তাই দলং বাটাৰ ওচৰত তাই এক্সিডেণ্ট এটা হ'ল। এতিয়া তাই পৰি আছে তাত, কিন্তু কোনো মানুহ তুলিব অহা নাই। কিন্তু ধুনীয়া ছোৱালী এজনী হোৱাহেঁতেন বহুত মানুহ আহিলেহেঁতেন। সেয়েহে মই নেকিবুদ্দিন বৰা, আমাৰ ৰঙচিতে দুলকা বুলি কয়, এতিয়া বৰ্তমান এডভোকেট হয়, তেওঁ বাইক লৈ আহিছিলে, তাক ৰখালোঁ। সেইটো এটা বহুত ডাঙৰ হিষ্ট্ৰী আছে তাক ৰখোৱা। সিও নানে ছোৱালীজনীক। সি মানে মোৰ ঘৰৰ ওচৰৰ ছোৱালীজনী ভাল পাইছিলে, মোৰ তিতাই জীয়েকক। সেই হেতুকে তাক ক'লোঁ, তুমি যদি নানা এই পিছতেতো খেলি মেলি হ'ব, মই ভাঙি দিম কিবা কিবি। আমি তাইক যেতিয়া হস্পিটেলত নিলোঁ, মীনাক সকলো চব এটাকে মাখি চাখি উৰি থাকে, শিৱসাগৰত বহুতে চিনি পায়, মিনি বুলি মাতে তাইক যেতিয়া হস্পিটেলত নিলোঁ, তাই হস্পিটেলত এসপ্তাহ থাকিলে। থকাৰ পিছত মই মাজে মাজে খবৰ ল'ব যাওঁ, চুই পাহৰি আমি গা পা ধুৱালোঁ তাইক। তেতিয়া তাই মানে বেড খায়। এদিন ইচ্ছাত একো বুজি নাপাওঁ, তাৰপৰা নাৰ্ছক সুধিছোঁ কি কৈছে, বোলে কিবা তাই সেইদিনাখন বুজি পালোঁ। নাৰ্ছগৰাকীয়ে মোক ক'লে, আপুনি গৰম কৰি দিয়ক, আমি এনেকৈ ব্ৰেডটো হেৰি কৰি দিওঁ, মানে জেনেৰেল ব্ৰেডটো দিওঁ, এই টোষ্ট কৰি দিব লাগে বোলে বাটা দি। মই টোষ্ট কৰি দিলোঁ। টোষ্ট কৰি মই আছোঁ, বোলো মই সেইদিনা ওচৰলৈ গৈছোঁ, এনেই ডেইলি যাওঁ। আৰু যোৱাৰ পিছত মোক ইচ্ছাত কিবা কিবি কৈছে, মই একো বুজি পোৱা নাই। তাৰ মই বোলো কি বস্তু বুজাব বিচাৰিছা তই? তাৰপৰা মাতিলে, এনেকৈ আহিছে। ইচ্ছাত মোক ক'লে, মই গম পাইছোঁ তাই খাব বিচাৰিছে। তাৰপৰা খাইছে, এনেকৈ মূৰটো জোকাৰিছে। তাৰপৰা মই নিজৰ হাতে মানে গম পালোঁ, নিজে হাতে খোৱাটো বিচাৰিছে। মই তাক নিজে হাতে খোৱালোঁ। মানে ঈশ্বৰ আল্লাহ ভগৱান যেন আছে। এজনী পাগলীৰ মনটো কিমান হেৰি, তাই মোকো খুৱাব বিচাৰিছে, কিন্তু তাই মোক পাৰ্মিশ্যন লৈছে, মানে এনেকুৱা ধৰণৰ ইচ্ছা কৰিছে। তাৰমানে মই কৰিলোঁ, মোক এডোখৰ খোৱালে। সেইদিনা পাছবেলাই তাইৰ মৃত্যু হ'ল।
জয়সাগৰ অসামৰিক চিকিৎসালয়তে তাইৰ মৃত্যু হ'ল। সেই ঘটনাটোৰ পৰা আৰু এটা মই 99ত মই পিকনিক গৈছিলোঁ বৰশিলত 28 ফেব্ৰুৱাৰী গভ স্কুলৰ লাহন ছাৰ ঘৈণীয়েক নীলিমা লাহন বাইদেউৰ লগত বৰ্ণালী বাইদেউ আমি বেজবৰা স্কুলৰ পৰা বৰশিলত যেতিয়া আমি পিকনিক খালোঁ মোৰ নেতৃত্বত। পিকনিক খোৱাৰ পিছত আমি যিখিনি বস্তু থাকি আহিলে সেইখিনি আমি পেলাই দিছিলোঁ। আৰু আগত মই বাহিৰত ঘূৰি ফুৰা লোৱা নাছিলোঁ তেতিয়া, জীৱনত প্ৰথম তেনেকৈ গৈছোঁ অকলেনে। যোৱাৰ পিছত দেখিলোঁ যিখিনি বস্তু মই পেলাই দিছিলোঁ আমি সেই বস্তুখিনি মানুহ এজনী আৰু কুকুৰ এটাৰ মাজত টনাটনি। মানুহজনীয়ে এগৰা খায়, আকৌ কেঁচুৱাটো হাতত এটা কেঁচুৱা আছে, সেই কেঁচুৱাটোকো আকৌ এগৰা খুৱায়। মই তেতিয়া ভাবিলোঁ আমি যিখিনি সামগ্ৰী পেলাই দিছোঁ এই সামগ্ৰীখিনি কেঁচুৱা ল'ৰাটোৱে খাইছে এবাৰ, আকৌ কুকুৰটোৰ পৰা টনা আজোৰা কৰিছে। সেইদিনা মই জীৱনত এটা গম পালোঁ মানুহ কিমান কিছুমান কষ্টত আছে আৰু আগৰ পৰা আছিলে। তেতিয়াৰ পৰা মোৰ অলপ জীৱনৰ এই দুটা দিশে মোক বহুত চেঞ্জিং এটা আনিলে। এই যিটো ঘটনা তুমি এতিয়া ক'লা, এই ঘটনাই তোমাক আৰু আগুৱাই যোৱাত সামাজিক ক্ষেত্ৰত বা আনক সহায় কৰাৰ ক্ষেত্ৰত মনত আৰু শক্তি যোগালে। তো এতিয়া তাৰ পৰা তুমি কৰ্মনো হৈ লাহে লাহে আমি দেখিছোঁ বিভিন্ন সামাজিক কামত ব্যস্ত। ফৰিদ ইছলাম হাজৰিকা, আমি অলপ বেলেগ আমাৰ অনুষ্ঠানটো যিহেতু আমি অলপ সামাজিক আৰু সাংস্কৃতিক গম পাইছা তোমালোকে চাই থাকা। ফৰিদ ইছলাম হাজৰিকাৰ জন্মৰ ঘৰ ক'ত? বহুতে চিনি পায়, বহুতে পায়, হয়তো বহুতে সুধিবলৈ থাকি যায় বা হয়তো বহুতো নাজানে। ৰংঘৰ চাৰিআলি শিৱসাগৰৰ। মোৰ 22 মে 1984 জন্ম তাৰিখ মোৰ। আৰু আবাৰ নাম প্ৰয়াত খাদিম ইছলাম হাজৰিকা, মাৰ নাম হাছনাৰা বেগম। ফৰিদে যিহেতু এতিয়া এটা ব্যাপক এটা খুব ডাঙৰ সংখ্যক কিছুমান মানুহ নেতৃত্ব দি আছে, এটা হিউজ ক্ৰাউড বুলি ক'ব লাগিব বিভিন্ন দিশত আমি দেখিছোঁ। আপোনাৰ বিশেষকৈ আপুনি যিটো স্বেচ্ছাসেৱামূলক কামখিনিৰ ওপৰত স্বেচ্ছা সংগঠনৰ লগত আপুনি জড়িত, নেতৃত্ব দি আছে। বহুত তিতা টেঙা মিঠা থাকেই। ফৰিদক সৰুতে ঘৰত নেতৃত্ব দিছিলে, ফৰিদ কচুগুটি আছিলে ঘৰত? মই ক'বলৈ গ'লে ঘৰত মই বৰ মৰম কৰে মোক, সৰু আছিলোঁ মই চবতছে। দাদা বা নানীৰ পৰা আদি কৰি বাহেঁতি গোটেইখিনি। কথা হ'ল কি মোক আজিলৈকে মানে মাৰপিট কৰি পোৱা নাই তেনেকৈ ঘৰত। মানে মই একেবাৰে কচুও নহয়, একেবাৰে মিডিয়াম ৰেংকৰ, কিন্তু জ্বলাই বৰ ভাল পায়। বাহেঁতক খুব জ্বলালোঁ হয়, মানে সিহঁতি বিয়া নোহোৱা আগত। সিহঁতক মানে কি হয়, বাই লগৰ ছোৱালী কেতিয়াবা যেতিয়া আহে, বাই লগৰ ছোৱালী আহিলে কি কৰে, সিহঁতি কথা পাতে কেতিয়াবা। সিহঁতি তেতিয়া কিবা ল'ৰা কথা পাতে, মই বিচনাৰ তলত সোমাই থাকোঁ আগৰ পৰাই। সিহঁতি কি কথা পাতে মই শুনি থাকোঁ। তেনেকৈ মই ওলাই আহি পেলাই ব্লেকমেইলিং কৰোঁ, তহঁতি আজি এইটো পাতিলি মই ঘৰত লগাই দিম, মোক কিবা এটা দিয়াই দিয়ে। সেই তেনেকুৱা বহুত হিষ্ট্ৰী আছে। যিহেতু আমাৰ অনুষ্ঠানটো তোমাৰ যিখিনি শুভাকাংক্ষী আছে তাৰ ওপৰত ঘৰৰ মানুহ চাব আমি, সেইকাৰণে আৰু যিহেতু ঘৰৰ পৰাই আমাৰ প্ৰথম গোটেই পৰিৱেশটো সৃষ্টি হয়। তোমাক যদি ঘৰত কেতিয়াবা বাধা দিয়ে তুমি হয়তো আজি এইখিনি কাম কৰিব নোৱাৰিলা হয় বা ক'ৰবাত থাকি গ'লহেঁতেন বাকী। ফৰিদৰ ঘৰত কোন কোন আছে এতিয়া? বৰ্তমান মই আৰু দাদা, খুৰাৰ 80 এজ হ'ল, তেওঁ বিয়া নাপাতিলে। মোৰ মা বা লগত থাকে, ভিন্তি মৃত্যু হোৱাৰ পিছত বাক তাত দি দিয়া হ'ল। এতিয়া আমি ঘৰত দুজনেই। যদি ফৰিদে যিহেতু এতিয়া যিখিনি কৰি আছে অলৰেডি সংস্থাপন বুলি নহয় আৰু অলৰেডি এইখিনি স্থাপিত নিচিনা হোৱা হৈছে বিভিন্ন কাম। ফৰিদে ভাবিছিলে নি মই ডাঙৰ হ'লে ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ কিবা এনেকুৱা ধৰণৰ কথা? মোৰ সৰুৰ পৰাই তাৰমান সমাজ ছ'চিয়েল ৱৰ্কাৰ হোৱা। আচ্ছা, এই সামাজিক সেৱাটোৰ কাৰণে এটা সৰুৰ পৰাই এটা সৰুৰ পৰাই বেলেগ একো ডক্টৰ বা চাকৰিৰ ওপৰত হেৰি নাই। মানে পঢ়াত কেনেকুৱা আছিল? পঢ়াত মধ্যমীয়া আছিলোঁ মই, একেবাৰে মধ্যমীয়া, একেবাৰে একেবাৰে হেৰিও নহয়। আমি অনুষ্ঠানৰ আৰম্ভণিতে দৰ্শকসকলক কৈছোঁ যে ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত বহুতো স্বেচ্ছাসেৱী সংগঠন আৰু বিশেষখিনি যিখিনি মই উল্লেখ কৰিছোঁ আপোনালোকে ইয়াৰ পৰা বুজিব পাৰিছে, অনুমান কৰিব পাৰিছে তেওঁ এজন কেনে প্ৰকৃতিৰ মানুহ, কেনেকুৱা সমাজত তেওঁ জড়িত হৈছে। তেওঁলোকৰ এটি অনুষ্ঠান আছে নৱ উদিত সমাজ, এটা স্বেচ্ছাসেৱী সংগঠন ন। এই নৱ উদিত সমাজৰ বহুতো সমাজ সচেতনমূলক কাম চলি থাকে। সংক্ষেপে যদি আমি সুধোঁ কেনেকুৱা ধৰণৰ কাম চলে? আমি আগৰ পৰাই মই ছ'চিয়েল হওক সৰুৰ পৰাই কৰি আছিলোঁ। তাৰপিছত উপলব্ধি কৰিলোঁ এটা NGO হ'লে ভাল। তেতিয়া আমি 2013 চনৰ পৰা 14 চনৰ পৰা NGOৰ কাম কৰিলোঁ। তাৰপৰা 15ত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ NGOটো। বৰ্তমান মানে এক্সাম্পল দিছোঁ, চাওক এতিয়া চবতছে আমি ডাঙৰ সমস্যা আমি ভাবোঁ নিবনুৱা সমস্যা বা বেলেগ কিবা সমস্যা আছে, কিন্তু বৰ্তমান আমাৰ সমাজত একতাৰ সমস্যাটো বহুত অনুভৱ এটা হৈছে, ইউনিটি হয় এটা। আৰু বিশেষকৈ শিৱসাগৰ জিলাকে প্ৰমুখ কৰি অসমৰ বহুত জিলাত আপুনি আচৰিত হ'ব, শিৱসাগৰ জিলাতে প্ৰায় 5000 ওচৰ ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টেড আছে। আৰু তাৰে প্ৰায় 200 ওপৰ ছোৱালীয়ে। আৰু এই ড্ৰাগছ এডিক্টেডখিনি
এনেকুৱা ধৰণৰ ভয়াৱহ হৈছে তেওঁলোকে চুৰ ডকাইত বা কিবা এটা ডেঞ্জাৰেটৰ কাৰণে তেওঁলোকে মানুহক মাৰ্ডাৰ কৰি দিবও পাৰে। সেইকাৰণে মই অসমৰ প্ৰত্যেক ৰাজ্যক এটা অনুৰোধ কৰিছোঁ, বিশেষকৈ শিৱসাগৰ ৰাজ্যক, এই বস্তুখিনি যেতিয়ালৈকে আমি সমাজৰ পৰা দূৰ নকৰোঁ বা সজাগতা নকৰোঁ, এখন সমাজ কেতিয়াও সুস্থিৰ হৈ উঠিব নোৱাৰে। আৰু এটা কথা হৈ গ'ল কি, আমি মেইনলি আমাৰ এইমটো হৈছে নৱোদিত সমাজৰ এডোলেচেন্স এম্পাৱাৰমেণ্ট আৰু ওমেন এম্পাৱাৰমেণ্ট। এতিয়া আপুনি যদি চাই আমাৰ যিমান ক্ৰাইম পাৰ্চেণ্টেজ হয়, বিশেষকৈ শিশুৰ ক্ষেত্ৰত 70% ক্ৰাইমটো পৰিয়ালৰ মানুহৰ পৰা হয়, বিশেষকৈ ছেক্সুৱেল হেৰাচমেণ্ট ক্ষেত্ৰত আপুনি যদি গম পায়। আমাৰ প্ৰায় শিৱসাগৰ জিলাত আমি যেতিয়া কাম কৰিছিলোঁ, এটা আচৰিত পাব, আমাৰ চৰকাৰীভাৱে স্কুল নোযোৱা ল'ৰা ছোৱালী আছে মাত্ৰ 68টা, 68 চৰকাৰীভাৱে। কিন্তু আপুনি গ্ৰাউণ্ড ৰিপৰ্ট যদি যায়, আমগুৰি ব্লকতে আমি যেতিয়া কাম কৰিছিলোঁ, প্ৰায় পাইছিলোঁ মই 1800 ওপৰত ড্ৰপ আউট ষ্টুডেণ্ট। তেনেকৈ 5টা ব্লক মিলাই আমি হিচাপ কৰিছিলোঁ প্ৰায় 12,000 ল'ৰা ছোৱালী। 1732টা ডিফাৰেঞ্চ আহি আছে, 32টা ডিফাৰেঞ্চ শিৱসাগৰ জিলাতে। শিৱসাগৰ জিলাত আমি মাত্ৰ 5টা ব্লক ধৰিছোঁ, বাকী আৰু 2টা ব্লক ধৰাই নাই। তাৰমানে 10-12 হাজাৰ ল'ৰা ছোৱালী ড্ৰপ আউট ষ্টুডেণ্ট আছে, কিন্তু চৰকাৰী হিচাপত আছে মাত্ৰ 68টা। সেইকাৰণে আমি চৰকাৰকো এটা অনুৰোধ কৰিছোঁ, এই বিষয়ত যাতে অলপ আপোনালোকে চকু ৰাখক। যিটো গ্ৰাউণ্ড ৰিপৰ্ট, আপোনালোকে কেনেকৈ কি 68টা ৰিপৰ্ট পাইছে আমি গম নাপাওঁ। গ্ৰাউণ্ড ৰিপৰ্টত যদি যায় আপোনালোকে গম পাব যেন 12,000 ওপৰ ল'ৰা ছোৱালী ড্ৰপ আউট ষ্টুডেণ্ট আমাৰ শিৱসাগৰ জিলাত আছে। শিৱসাগৰ জিলাত আপুনি যদি চাই, আমাৰ কিডনী পেচেণ্ট, কেঞ্চাৰ পেচেণ্ট আমাৰ অসমৰ লগতে ভাৰতবৰ্ষতো বাঢ়িছে, গোটেই পৃথিৱীত আমাৰ শিৱসাগৰ জিলাতো ভয়ানকভাৱে বাঢ়িছে। আগত যদি আমি কেঞ্চাৰ পেচেণ্টৰ নাম ল'ম, মানুহে আমাক নিদিয়ে, এই ডাঙৰ বেমাৰ নাম নল'বা। আজিকালি আমি সুধো কেমো কেতিয়া ল'লি, কেইটা কমো হ'ল, এই বস্তু হৈছে। আৰু এই বস্তুখিনিৰ কাৰণ কিছুমান আছে। আমি সৰু ল'ৰা ছোৱালীৰ মাজতো কিছুমান আমি কেঞ্চাৰ পাওঁ বা কিডনী কাৰোবাৰ ডেমেজ হৈ যায়। কিহৰ কাৰণে হৈছে? আমাৰ পানীটোৰ কাৰণে আমাৰ বহুত হৈছে, শাক পাচলিৰ কাৰণে হৈছে কিছুমান, আমি চব ভেজাল বস্তু খাই আছোঁ। আৰু এই বস্তুবিলাক কেনেকৈ আমি পিউৰিফাই কৰিম, তাৰ ওপৰত আমি সমাজৰ ওপৰত এৱাৰনেছ কৰোঁ। এতিয়া চাব আপুনি, আগৰ দিনত আমাৰ মামা ঘৰলৈ যোৱা মজা এটা বেলেগ আছিলে। গৰম বন্ধত বেলেগ এটা, গৰম বন্ধ হ'ব মামা ঘৰলৈ যাম। আগৰ দিনৰ খেলবিলাকো বেলেগ আছিলে, এই টায়াৰ খেলা, টাংগুটি খেলা, টেঙা ফুটবল, এই বস্তুটোৱে আমাক শেষ কৰি পেলালে মোবাইলটোৱে। ইয়াৰ বহুত ভাল গুণ আছে, বেয়া গুণো আছে। মই সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, আমি যেতিয়ালৈকে আমাৰ নতুন প্ৰজন্মক আমি যিখিনি জ্ঞাত জানো, তেওঁলোকে বস্তুখিনি যেতিয়ালৈকে নকয়, এই বস্তুটো কি সুপ্ৰভাৱ বা কুপ্ৰভাৱেই। আমি ইণ্টাৰনেটৰ সদব্যৱহাৰৰ ওপৰত জিকিহুৰীয়া বা ধ্যাননামহুৰীয়া আমি কিছুমান গান বনাইছোঁ। এতিয়া মেইন কথা হৈ গ'ল কি, আমি কাউন্সিলিং কৰিব লাগিব। যেতিয়ালৈকে এজন মানুহক আমি কাউন্সিলিং নকৰোঁ, তেতিয়া আমি মানুহ শুদ্ধ বুলি সম্পূৰ্ণ নাভাবোঁ। আৰু চব মই কাউন্সিলিঙৰ ওপৰত এইটো কাৰণে গুৰুত্ব দিওঁ, আজি যদি কিছুমান আমি দেখিছোঁ আত্মঘাতী বোমাৰো, কিয় হৈছে এজন ছুইচাইড বোমাৰো? তাৰ কাৰণ ব্ৰেইনটো ৱাছ কৰা হয়। এজন ব্ৰেইন ৱাছ কৰি পেলাই এজন মানুহ যদি মৃত্যু হ'ব পাৰে, নিজৰ মৰিব পাৰে, কাৰণ মানুহে চবতছে মৃত্যুলৈ ভয় কৰে, জীয়াই থাকিব বিচাৰে। আৰু সেই মানুহটোৱে মৃত্যু মুখলৈ যায় কাৰণ ব্ৰেইন ৱাছ কৰাৰ পিছত। আৰু আমি যদি ব্ৰেইন ৱাছ কৰি পেলাই কাউন্সিলিং কৰি পেলাই এটা ল'ৰাক কিয় ড্ৰাগছ এডিক্টেডৰ পৰা মুক্ত কৰিব নোৱাৰিম, কিয় আমি মাদক দ্ৰব্যতাক এৰাব নোৱাৰিম? এই বস্তুখিনি বিশেষকৈ স্কুলবিলাকত এটা টপিক স্পেচিয়েলি, যেনেকৈ বাহিৰৰ দেশবিলাকত আপোনালোকে পাব চাইক'লজিৰ ওপৰত এটা ছাবজেক্ট, এটা চেপ্টাৰ স্পেচিয়েলি। এতিয়া চৰকাৰে লাইফ স্কিল ছাবজেক্টটো দিছে 10টা লাইফ স্কিল দিছে, কিন্তু সম্পূৰ্ণ ফলপ্ৰসূ হোৱা নাই। আপুনি স্কুলবিলাক যদি ভিজিট দিয়ে গম পাব, বিশেষকৈ চৰকাৰী স্কুলবিলাকত লাইফ স্কিল নামৰ এটা ছাবজেক্ট আহিছে। যেনেকৈ আমাৰ মেথছ, ছ'চিয়েল ছায়েন্স বা এনেকৈ কম্পালচৰি, এই ছাবজেক্টটো সপ্তাহত 2 দিন কম্পালচৰি কৰিছে, শুকুৰবাৰ আৰু শনিবাৰে। কিন্তু আপুনি স্কুলবিলাক ভালকৈ যদি ভিজিট দিয়ে, সকলো স্কুল কলেজত যেন এই ক্লাছটো হৈছে, আপুনি মানে ডাঠি ক'ব নোৱাৰে। ঠিক আছে, আমি এইবিলাক কথা আকৌ ভালকৈ পাতিম। আমি দৰ্শকক এইখিনিতে আমি উল্লেখ কৰোঁ, যিহেতু মাদক দ্ৰব্যৰ সমাজৰ বৰ্তমান কি প্ৰভাৱ পৰিছে এই বিষয়ে আলোচনা আমি কৰি আছোঁ। নৱ উদিত সমাজৰ নেতৃত্বত বহুতো উঠি অহা নৱপ্ৰজন্মক ইয়াৰ প্ৰতি বিভিন্ন মাধ্যমে সজাগ কৰি থকা হৈছে। এই সজাগতা হিচাপে তেওঁলোকে মাদক দ্ৰব্যক সেৱনৰ ওপৰত সজাগতামূলকভাৱে দিহানাম গীতৰ সুৰেৰে তেওঁলোকেও তেনেধৰণৰ কিছুমান সজাগতামূলক সৃষ্টি কৰে। আহকচোন আমি নৱ উদিত সমাজৰ শিল্পীসকলৰ এই দিহানামঘৰীয়া মাদক দ্ৰব্যৰ ওপৰত যি সজাগতা আছে তাৰ অকণমান শুনি লওঁ। গতিকে আপোনালোকে ইতিমধ্যে গম পাইছে যে নৱ উদিত সমাজে ভৰিষ্ঠা হাজৰিকাৰ নেতৃত্বত বহুতো সমাজ গঠন কাম কৰি আছে। ঠিক একেদৰে তেওঁলোকে মাদক দ্ৰব্যৰ ওপৰতো সজাগতাৰ বিভিন্ন কাম কাজ কৰি গৈছে। সংগীত এনে এক মাধ্যম যাৰ দ্বাৰা মানুহক সজাগতা কৰা আটাইতকৈ সহজ মাধ্যম। এই দিহানামঘৰীয়াৰ এক সুৰেৰে তেওঁলোকে মাদক দ্ৰব্যৰ ওপৰত সজাগতাৰ কিদৰে সৃষ্টি কৰিছে, আহকচোন আমি নৱ উদিত সমাজৰ শিল্পীসকলৰ দৰে আমি উপভোগ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলিমা দাস।
আমি নৱদ্বীপ সমাজ আৰু ফৰিদাৰ নেতৃত্বত সমাজত চলি থকা কিছু কুসংস্কাৰ যেনে বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু পুষ্টিকৰ খাদ্যৰ ওপৰত আমি কিছু সজাগতা অনুষ্ঠান আয়োজন কৰোঁ। আজি আমি এটি দিহানামখুৰীয়া গীত পৰিৱেশন কৰিম। সেই দিহানামটি আমি মাদক দ্ৰব্যৰ ওপৰত আয়োজন কৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ দেউতা
কৃষ্ণ। গতিকে আপোনালোকে দেখিলে এই নৱোদিত সমাজৰ শিল্পীসকলে কিদৰে এই মাদক দ্ৰব্যৰ দৰে এক মাৰাত্মক সমাজৰ বাবে ক্ষতিকাৰক বস্তুৰ প্ৰতি সজাগতা তেওঁলোকে হৰিনামৰ সুৰেৰে সজাগ কৰিব চেষ্টা কৰিছে। আমি যিসকল শিল্পী আমাৰ লগত উপস্থিত আছিল, আমি আগতে উল্লেখ কৰিছোঁ যিহেতু লকডাউনৰ বাবে সকলো ঘৰত আছে, আপোনালোক ঘৰত থাকক, সজাগ থাকক। আমি শিল্পীসকলক আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ। আমি প্ৰত্যেকতে তেওঁলোকৰ নিজৰ নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শতাব্দী দাস। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কস্তুৰী গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলিকা দাস। আমি আমাৰ জোনাক ইউটিউব চেনেলৰ কথাকথন অনুষ্ঠানৰ সমূহ পৰিয়ালটি হৈ আমি নৱোদিত সমাজৰ এই শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈও তেওঁলোকৰ পৰা আমি এনেকুৱা সমাজ সচেতনমূলক বিভিন্ন কেৱল সংগীতেই নহয়, ক্ৰীড়া, সংগীত, সাহিত্য, অন্যান্য দিশৰ জৰিয়তে তেওঁলোকে এনেকুৱা গঠনমূলক কামবোৰ আগবঢ়াই আৰু আমি আশা ৰাখিছোঁ। আহক আমি পুনৰবাৰ সহযোগ। গতিকে আপোনালোকে ইতিমধ্যে শুনিলে নৱোদিত সমাজৰ শিল্পীসকলৰ তেওঁলোকৰ যি মাদক দ্ৰব্যৰ ওপৰত সজাগতামূলক হিচাপে দিহানাম সুৰেৰে যি গীত উপস্থাপন কৰিলে, সঁচাকৈ খুব প্ৰশংসনীয়। ফৰিদ, আমি যিটো এতিয়া গীত শুনিলোঁ মাদক দ্ৰব্যৰ ওপৰত দিহানাম সুৰেৰে, আৰু বিশেষকৈ খুব উঠি অহা নৱপ্ৰজন্মৰ শিল্পীসকলৰ দ্বাৰা শুনিলোঁ। তোমালোকৰ যথেষ্ট শিল্পী আছে, কিন্তু যথেষ্ট সময় আৰু পৰিস্থিতি বেয়া বাবে লকডাউনৰ বাবে আহিব পৰা নাই সকলো। কেনেকৈ এইবিলাক সৃষ্টি হ'ল যে আমি এটা গীতৰ আকাৰেই মাদক দ্ৰব্যৰ সজাগতা আনিব পাৰোঁ? কিন্তু এটা কথা, সংগীত আৰু ক্ৰীড়া হৈছে সামাজিক সচেতন আটাইতকৈ ডাঙৰ মাধ্যম। গতিকে এই বস্তুটো কেনেকৈ পৰিকল্পনা কৰা হ'ল অকণ আমি যদি দৰ্শকক পোৱা যায়। আমাৰ যেতিয়া এন জি অ'টো আমি কাম আৰম্ভ কৰিছিলোঁ, আমি ইউনিচেফৰ লগত টাই আপ DCAC ডিষ্ট্ৰিক্ট চাইল্ড এডুকেশ্যনৰ আণ্ডাৰত আমি কাম কৰিছিলোঁ। তেতিয়া প্ৰথম অৱস্থাত কি হৈ গ'ল, আমি আমাৰ য়ং ৰিপৰ্টাৰ্ছৰ ট্ৰেইনিং আছিলে। য়ং ৰিপৰ্টাৰ্ছ মানে যুৱ সাংবাদিক বুলি কোৱা হয়, য'ত মানে আমাৰ যেনেকৈ সাংবাদিকসকল থাকে, এখন মুক্ত আকাশ নামৰ এখন পেপাৰ আছিলে। তাত আমাৰ এই বয়সৰ এডুকেশ্যন যিটো 10 বছৰৰ পৰা 19 বছৰ বয়সলৈকে আমাৰ কেটেগৰী, 10 বছৰ পৰা 19 বছৰ ল'ৰা-ছোৱালীয়ে নিজৰ নিজৰ স্থানীয় সমস্যাবিলাক পেপাৰখনত লিখে। আৰু এটা আমাৰ প্ৰগ্ৰাম SBCC ছ'চিয়েল বিহেভিয়াৰ চেঞ্জ বুলি যিটো কোৱা হয়, ইউনিচেফে তেতিয়া এটা ঠিক কৰিলে এখন সমাজত এটা বস্তু দূৰ কৰিবলৈ তাৰ নিজৰ কলা কৃষ্টিখিনি ল'ব লাগে। আমাৰ যে অসমত যেনেকৈ বিহুটো আমি যি ল'ব পাৰোঁ, টি গাৰ্ডেনৰ ক্ষেত্ৰত ঝুমুৰখিনি ল'ব পাৰোঁ, মিচিং নৃত্য, ইয়াৰ জৰিয়তে কি হয় যে মানুহখিনি বেছি প্ৰভাৱান্বিত হয়। আমি যেতিয়া বাগানত ঝুমুৰাকৈ কওঁ, তাত ল'ৰা-ছোৱালী ড্ৰপ আউট বহুত বেছি পাওঁ, যেন পঢ়া লিখতে শিকতে লাগে, স্কুল যাব লাগে, সেই তেনেকুৱা আমি যেতিয়া ঝুমুৰবিলাক বনাওঁ মানুহবিলাকে শুনে। এটা বহুত ডাঙৰ ষ্টৰী আছে, আমাৰ প্ৰায় 28টা ডাঙৰ ডাঙৰ ষ্টৰী আছে আমাৰ ফিল্ডৰ। তাৰে এটা ষ্টৰী হৈ গ'ল আমাৰ মনালী দেৱী, তাইৰ নাম, বৰচিলা বাগানৰ এজনী ছোৱালী। তাই বাপেকে খুব মদ খায় আৰু তাই মাক নাই। বাপেক যেতিয়া ঘৰলৈ আহে সদায় আহি পাই জীয়েকক গানটো শুনিবলৈ কয়, আৰু কিন্তু মদ খাই আহে, সদায় মদ খাই আহে, মদটো খাই পেলাই জীয়েকক গানটো শুনাবলৈ কয়, সদায় শুনাবলৈ কয়। তাৰপৰা তাই ভাত চাত বনাই সদায়, তাই অতিষ্ঠ হৈ গৈছে। আমি তাইক এতিয়া আৰু আছে আমাৰ, আৰু আছে, সেইটো বেলেগ, সেইটো বেলেগ। আমাৰ তেনেকুৱা দিহানাম সুৰীয়া আমাৰ 6টা আছে, জিকি সুৰীয়া আমাৰ 4টা আছে, লোকগীত সুৰীয়া আছে, চব বেলেগ বেলেগ আছে আমাৰ। তেতিয়া এদিন কি হৈ গ'ল, বাপেকে তাইক আহি পাই খুব সাৱতি ধৰি কান্দিলে। কন্দাৰ পিছত তাই আমি সপ্তাহে যেতিয়া ক্লাছবিলাক লওঁ, ক্লাছবিলাক লওঁতে আমি আপডেট লওঁ, কালি ঘৰত তোমালোকে কি কি কৰিলা, তেনেকৈ আমি ষ্টুডেণ্টৰ লগত সিহঁতি কাক কাক ভাল পায়, কি কি কথা আমি চব পাতিব লগা, কাউন্সেলিং কৰিব লগা অৱস্থাত। তেতিয়া তাই আমাক যেতিয়া ঘৰৰ কথা শ্বেয়াৰ কৰিলে, শ্বেয়াৰ কৰাৰ পিছত এই আমাৰ সেই চাইজটো চাইছিলে বাবলু বেনেট নামৰ ল'ৰাটাই, বাবলু বেনেট আপোনাৰ চিনি পায় সকলোৱে। তেতিয়া বাপেকে লাষ্টত এদিন হেৰি কৰি থাকোঁতে মদৰ বটলটো নিজে দলিয়াই দিলে, আৰু ছোৱালীজনী সাৱধি কান্দিছে, আজিৰ পৰা মদ নচোঁ। তিল আজি 2 বছৰ হৈ গ'ল, আজিলৈকে বাগানত মদ এৰিবতো অকণ দিগদাৰ কিছু কিছু ক্ষেত্ৰত। সাংঘাতিক কথা, মই নিজেই চেলেং বাগানত ডাঙৰ হোৱা, এই পৰিৱেশ মই পাইছোঁ। মই কোৱা নাই এইটো কোনো ভুলকৈ নুবুজিব যে বাগানৰ মানে মদ খায়, কিন্তু পৰিৱেশটো অলপ বেলেগ ধৰণৰ। আচলতে তাত এতিয়া বহুত ভাল হ'ল, এতিয়া বহুত ভাল, বহুত ভাল, শিক্ষা হওক, ক্ৰীড়া হওক, সামাজিকভাৱে খুব সচেতন হ'ল নৱপ্ৰজন্ম, বহুত ধুনীয়া ধুনীয়া। এতিয়া আমি দেখিছোঁ আমাৰ এই চাহ বাগিচাৰ সম্প্ৰদায়ৰ লোকসকল গৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বহুত বহুত ভাল হৈছে। আপোনালোকৰ আৰু এটা পদক্ষেপ বহুতে দেখিছে, বহুতে জানে, আমিও গম পাই আছোঁ, সমন্বয়ৰ কিছুমান হেতু আপোনালোকে গঢ়িব বিচাৰে, তাতো আপোনালোকে সংগীত ব্যৱহাৰ কৰে, সংগীতৰ আকাৰে। এই যে সমন্বয়, জাতি ধৰ্ম নিৰপেক্ষে এখন সমাজ, এখন সুস্থিৰ সমাজ গঢ়ি উঠক, এই ক্ষেত্ৰতো আপোনালোকে বহুত পদক্ষেপ লৈছে। তাৰ যদি কিবা তেনেকুৱা আপোনাৰ স্মৰণীয় কিবা বা তেনেকুৱা কৰি থকা কিবা কামৰ কথা আমাক জনায়। এটা ষ্টুডেণ্ট আছে মোৰ, মোৰ এটা বেষ্ট ষ্টুডেণ্ট, তাক মই বহুত ভাল পাওঁ, তাৰ নাম হৈছে মনজিত। ইয়াৰ কি হৈ গ'ল, আমি যেতিয়া ট্ৰেইনিং হৈছিল আমাৰ ব্ৰহ্মপুত্ৰতো ট্ৰেইনিং দিছিল। আমাৰ ট্ৰেইনিঙত আমাৰ 50টা ল'ৰা ছোৱালী আনিব লাগে,
আনিবলতে ই লিষ্টত নপৰিছিলে আৰু সেই ঠাইৰ কমিউনিটি মোবিলাইজাৰ আছিলে সুদেশনা বৰগোহাঁই সুদেশনাৰ ল'ৰাটো মাকে কৈছে যে ইয়াক ট্ৰেইনিঙলৈ পঠিয়াওক আৰু গাঁৱৰ ৰাইজে কৈছে ই যদি ট্ৰেইনিঙলৈ যায় আমাৰ ল'ৰা ছোৱালী আমি নপঠিয়াওঁ ই ইমানে অহাই থ'ম তাৰপৰা কি হৈ গ'ল তাক মই লগ কৰিলোঁ মোক সদায় ফোন কৰি থাকে গাৰ্জেণ্টে তাৰপৰা মই লগ কৰিলোঁ মই তাক বুজালোঁ তাৰপৰা ল'ৰাটো মই জানিলোঁ বহুত ভাল কিন্তু সি ব্ৰেক পোৱা নাই ব্ৰেক পোৱাৰ পিছত তাক ট্ৰেইনিঙলৈ লৈ আহিলোঁ ট্ৰেইনিঙলৈ যেতিয়া আনিলোঁ তাত ট্ৰেইনিঙলৈ অনাৰ পিছত কি হৈ গ'ল সি মাকক বহুত ভাল পায় কিন্তু প্ৰকাশ কৰিব নোৱাৰে এতিয়া মাজৰ কাহিনীটো ক'ম সি এতিয়া গাঁৱৰ বেষ্ট বয় এটা বেষ্ট বয় এবাৰ মেট্ৰিকত ভাল ডিভিজনো পাছ কৰিছে এতিয়া লাষ্ট নকাৰী গাঁও বুলি কয় এখন ৰতমপুৰ তাত যিটো নামঘৰত আছে তাত নামঘৰত যেতিয়া অনুষ্ঠানটো আয়োজন কৰিছিলে আমাৰ কমিউনিটি মোবিলাইজাৰক সিহঁতি সেৱা জনাইছে মানে গাঁৱৰ ৰাইজে যেন আমি তাত এটা পৰিৱেশ চেঞ্জ কৰি পেলালোঁ ল'ৰা ছোৱালীখিনি মানে অলপ ভাল হ'বলৈ ধৰিলে আমি সেই তাত যেতিয়া লগ পাইছিলোঁ সেই সময়ত কি হৈ গ'ল এডোখৰ ঠাইত আমাৰ কবৈত্ৰ গাঁও বুলি কয় নামটিফালৰ হয় কবৈত্ৰ গাঁও তাত মানে এনেকুৱা এটা ঘটনা আহি পৰিছিলে সম্প্ৰীতি অলপ কিছুমান কথা আহি পৰিছিলে তেতিয়া কি হৈ গ'ল আজি হঠাতে দেখক আপুনি হিন্দু মুছলমানৰ কাজিয়া হয় বা আমুক হয় আমাৰ হুমনি নামৰ এটা কমিউনিটি মোবিলাইজাৰ আছে ছিদ্দিকুৰ ৰহমান সি এটা চাইল্ড মেৰেজ ৰখালে চাইল্ড মেৰেজটো বহুত জমনি বাল্য বিবাহটো ৰখাইছে মানে কি ছোৱালীজনী পলাই গ'ল আৰু ছোৱালীজনী পলাই যোৱাটো আমি সিহঁতি দেখি আছে ছোৱালীজনী ভনীয়েকে শিলগুটি মাৰি মাৰি এবাৰ শিলগুটি ল'ৰাটো গাত পৰিলে বাইকখন পৰি গ'ল আৰু ছোৱালীজনীক ধৰা হ'ল হুমনি কৰি ধৰিলে গাৰ্জেণ্টক চমজালে পিছদিনাখন কি হৈ গ'ল যোনটো ল'ৰাই বাল্য বিবাহ কৰাব লৈছিলে তাৰো ডেকা ল'ৰা অলপ তাৰো ফাইল আছে সি পিছদিনাখন হুমনি ডিউটি যাতে ৰাস্তাত আগবাঢ়ি ধৰিছে মই বিয়া পাতোঁ নাপাতোঁ তই ইয়াত সোমাবলৈ কোন তাতে তই এটা মাইনৰিটি ল'ৰা ইয়াত এইবিলাক কি এইবিলাক বৰ ভাল লাগিলে সেইদিনাখন সেই গাঁওখনৰ সকলো মানুহ ষ্টুডেণ্টে লাঠি জোং লৈ ওলাই আহিছে আমাৰ ছাৰক কোনে ৰাস্তা দেখাইছিলে এইখন অসম এতিয়াও অসম হয় শংকৰ আজানৰ দেশ হয় আজানপুৰ দেশ বৰ অসম হয় এই তেনেকুৱা বহুত ঘটনা ঘটিছে আমাৰ ফিল্ডত কিন্তু এনেকুৱা এটা পৰিৱেশ নাই পোৱা যেন বহুত বেয়া এটা পৰিৱেশ আমি নাই পোৱা কিন্তু সম্প্ৰীতি ফিল্ডত যিখিনি কাম কৰিলোঁ মানুহখিনি বহুত মৰমীয়াল আৰু এই 4-5 বছৰ যেতিয়া আমি আমগুৰি ব্লকত কাম কৰিলোঁ বা এতিয়া এন জি অ'ৰ লগত যিখিনি কাম কৰিলোঁ যিখিনি স্মৃতি আমি পালোঁ বা মই যিখিনি জ্ঞান পালোঁ বা যিখিনি ট্ৰেইনিং পালোঁ সেইখিনি ভৱিষ্যতে যেন পাম আশাক্ষীণ দৰ্শকবৃন্দ যিহেতু আজি পবিত্ৰ ঈদৰ দিনা আমাৰ এই অনুষ্ঠান চলি আছে আমি পবিত্ৰ ঈদৰ দিনা এইবিলাক কথা এইকাৰণে উনিয়াইছোঁ আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ এই কথা বতৰা অনুষ্ঠানৰ জৰিয়তে বা আমাৰ যিখিনি আমি চিত্ৰায়ন কৰি আছোঁ ইয়াৰ জৰিয়তে সমন্বয় সেতুডাল যাতে সদায় সুদৃঢ় হৈ থাকক ই আমাৰ এক লক্ষ্য উদ্দেশ্য আৰু প্ৰত্যেক মানুহৰে এক লক্ষ্য উদ্দেশ্য হ'ব লাগে আৰু তেওঁ ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত যিখিনি কাম চলি আছে আমি গম পাইছোঁ সমন্বয়ৰ কথা আহক এবাৰ আমি নৱ উদিত সমাজৰ এই সমন্বয় এনাজৰীডাল গঢ়ি থকাৰ যি সুদৃঢ় শিকলিডাল আৰু মজবুত কৰাৰ উদ্দেশ্যে তেওঁলোকে জিকিৰ হুৰিয়াই সমন্বয়ৰ এটি গীত তেওঁলোকে অলৰেডি তেওঁলোকে বহুত ঠাইত পৰিৱেশন কৰিছে আৰু সেই গীতটো পৰিৱেশন কৰিব নৱ উদিত সমাজৰ কেইজনমান উদীয়মান শিল্পীয়ে আহক আমি গীতটি উপভোগ কৰোঁ গতিকে আহক এবাৰ আমি নৱ উদিত সমাজৰ আন কিছুমান শিল্পী আমাৰ মাজত উপস্থিত আছে তেওঁলোকৰ মুখেৰে কোনো সম্প্ৰীতি জিকি ঘূৰিয়াই গীত আমি তেওঁলোকক গীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মোৰ নাম মাৰ্টিনা আহমেদ মই নৱোদিত সমাজৰ ফৰিদাৰ সহযোগত এটি জিকিৰ পৰিৱেশন কৰিব লৈছোঁ শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া পাৰ্বতী প্ৰসাদ তুমি আকৌ এবাৰ আহা অসমীয়া সংস্কৃতিক বন্তি জ্বলাই দিয়া পাৰ্বতী প্ৰসাদ তুমি আকৌ এবাৰ আহা অসমীয়া সংস্কৃতিক বন্তি জ্বলাই দিয়া শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া বিষ্ণুজ্যোতি তুমি আজি আকৌ এবাৰ আহা অসমীয়া ডেকা গাভৰুৰ মন জ্বলাই দিয়া বিষ্ণুজ্যোতি তুমি আজি আকৌ এবাৰ আহা অসমীয়া ডেকা গাভৰুৰ মন জ্বলাই দিয়া
শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সঁচাকৈ তোমালোক খুব সুন্দৰকৈ সম্প্ৰীতি যি এনাজৰিডাল আছে কৰিব চেষ্টা কৰিছা জিকিৰ ভূঞাৰ ভিতৰতে আমি মাৰ্লিনাৰ নামটো গম পালোঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম মিছ সাবৰিন আহমেদ নামটো মোৰ ভুল হৈছে তুমি নামটো একেবাৰে কৈ দিয়া দৰ্শক নমস্কাৰ মোৰ নাম মিছ মাৰ্টিন আহমেদ মাৰ্টিনা আচ্ছা একো নাই আৰু তোমাৰ নামটো কি ক'লা ভণ্টি নমস্কাৰ মোৰ নাম ফাতিমা নাথ লস্কৰ ফাতিমা তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো তোমালোকে এনেদৰে খুব সুন্দৰ সুন্দৰ কাম কৰি যাবা যিহেতু তোমালোকে ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত তেওঁলোক এজন খুব সমাজ সচেতন ব্যক্তি খুব সুন্দৰ সুন্দৰ কাম কৰি আছে আমি আকৌ পৰৱৰ্তী সময়ত তোমালোকক আমাৰ এটা সুকীয়া অনুষ্ঠানত লগ পাম অলপ ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আপোনালোকে শুনিলে নৱ উদিত সমাজৰ শিল্পীসকলৰ দ্বাৰা সমন্বয় হেতুডাল তেওঁলোকে কেনেকৈ জিকিৰৰ গীতৰ সুৰেৰে অৱস্থান কৰিব বিচাৰিছে আমি পুনৰবাৰ পৰিৱেশ চলাইছোঁ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ শিল্পীসকলে পৰিৱেশন কৰিছে হয়তো মোৰ নাজানো মই আছে বুলি নাই বুলি ক'লে ভুল হ'ব কিন্তু মোৰ জীৱনকালত মই যিমানখিনি দেখিছোঁ এনেদৰে যিটো জিকিৰ বা দিহানাম এইবিলাক খুব আমাৰ এটা হিষ্টৰিকেল বস্তু গতিকে এইবিলাকক আমি এইবিলাকৰ সুৰেৰে জৰিয়তে যে সমাজ সচেতন কৰিব পাৰি এনেও জিকিৰ বা দিহানামৰ দ্বাৰা মানুহৰ সমাজখন সচেতন হয় জিকিৰ লোকগীত বিয়ানাম ঝুমুৰ তোমালোকৰ বিভিন্ন খিনি আছে বিহু আমি তোমাৰ পৰা জানিব বিচাৰিম যে এই যিসকল শিল্পী ইয়াত যিসকলে পৰিৱেশন কৰিলে আমি দেখিলোঁ তেওঁলোকৰ লগত চা চিনাকি হৈছোঁ বা তেওঁলোকৰ চিনাকি দিছে এইসকল তোমালোকৰ লগত কৰ্মৰত নে অধ্যন্ত আমি কি কৰোঁ মোৰ ষ্টুডেণ্ট আছে এতিয়ালৈকে আমাৰ 6,500 আমাৰ ষ্টুডেণ্ট আছে তাৰে 5,800 কিমানজনী ছোৱালী বাকীখিনি ল'ৰা আমাৰ কি হৈছে আমি সপ্তাহে তেওঁলোকে ক্লাছ লওঁ সপ্তাহতে ক্লাছ লোৱাৰ লগে লগে আমাৰ এটা টীম থাকে ধৰক 19জনীয়া 22জনীয়া এটা টীম থাকে আমি গাঁওবিলাক ভাগ কৰি দিওঁ আমি 228খন গাঁৱত বৰ্তমান কাম কৰিছোঁ এতিয়া নতুনকৈ আমি আৰু 10খন গাঁও ইনক্লুডিং কৰিলোঁ ধৰক 238খন গাঁৱত সেই 238খন গাঁৱত তেওঁলোকৰ আমি পেৰেণ্টছ কমিটি বনাওঁ তাৰমানে গাৰ্জেনবিলাকৰ পেৰেণ্টছ কমিটি গোট সমিতি তাৰপৰা CPC চাইল্ড প্ৰটেকশ্যন কমিটি ইয়াৰ জৰিয়তে শিশুবিলাকৰ যদি কিমান সমস্যা সমাধান হয় কেনেকৈ তেওঁলোকে সমাধান কৰিব এতিয়া ধৰক আমি যেতিয়া কাম কৰাৰ আগত গম পোৱা নাছিলোঁ যেন থানাৰ SI জন যেন চাইল্ডৰ ইনস্পেক্টৰ তাৰমানে চাইল্ড ৰিলেটেড তেওঁ গোটেই কামখিনি তেওঁৱে চাব এডিশ্যনেল SP এজন যেন শিশুৰ লগত জড়িত এই বস্তুখিনি আমি ট্ৰেইনিং নোপোৱাৰ আগত জেনেৰেল এতিয়াও বহুত ভাল ভাল মানুহ গম নাপায় এই বস্তুখিনি আমাৰ এটা চাইল্ডলাইন আমাৰ নম্বৰ আছে 1098 যেনেকৈ ধৰক আমাৰ শিশু অধিকাৰ যেন শিশুবিলাক আমাৰ যেন তেওঁলোকৰ 4টা অধিকাৰ থাকে স্পেচিয়েলি সেই কথাটো আমি কেনেকৈ মানে আগবঢ়াম আৰু এতিয়া আমি কি কৰিছোঁ এতিয়া আমি গাঁৱে গাঁৱে ভিজিট দি পেলাই ধৰক ইয়াত আমি গাঁওবুঢ়া এজনৰ তাত যিখিনি আগৰণুৱা মানুহ থাকে তেওঁলোকক লগ কৰোঁ ইয়াত কি সমস্যা বেছি দেখা দিছে ড্ৰাগছৰ প্ৰভাৱ বেছি নে ল'ৰা ছোৱালীবিলাক কথা নুশুনে গাৰ্জেণ্টে আৰু ডাঙৰ প্ৰব্লেম আজিকালি ল'ৰা ছোৱালীকে ফেচবুকত ভাল পাই পলাই যায় আজি আচৰিত পাব শিৱসাগৰ এতিয়ালৈকে 28টা MMS ওলাইছে ছোৱালীয়ে ল'ৰা বিশেষকৈ জুনিয়ৰ কলেজৰ মই কেইবাখনো মানে তেওঁলোকক জনাইছোঁ এই বিষয়ে কিন্তু এই টিন এজত যেতিয়া আমি তেওঁলোকক কণ্ট্ৰল কৰিব নোৱাৰোঁ পিছৰ পৰ্যায়টো দিগদাৰ আছে অসুবিধা হয় সেইকাৰণে এইটো ধুমুহা কাল বুলি কোৱা হয় আমাৰ মেইন আমাৰ এজেণ্ডাটো হ'ল তেওঁলোকৰ লগত এটা ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰি পেলাই তেওঁলোকক যাতে আমি এটা ভাল পথ দেখা পাৰোঁ এওঁলোকৰ এইজত এটা ডাঙৰ প্ৰব্লেম কি হয় এওঁলোকে নিজৰ লগৰজনকে একদম এনেকুৱাকৈ বেষ্ট ফ্ৰেণ্ড ভাবে মাক বাপেকক অলপ বেলেগ এটা চকুৱে চায় শত্ৰু বুলি ভাবে এই মা দেউতাই বেয়া পায় ঘৰৰ মানুহখিনিয়ে এতিয়া কিন্তু লগৰ ছোৱালীজনী যদি কথা পাতি তাই মোৰ মেইন আমুক তামুক ঢেৰ কিবা কিবি আলোচনা হৈ যায় এই কথাখিনি মাইণ্ড কনচেপ্টটো আমি সপ্তাহে তেওঁলোক ক্লাছটো লৈ পেলাই তেওঁলোকক আমি দূৰ কৰাওঁ মই শেষত এটা কথা জানো তোমাৰ লগত তুমি যিহেতু মহিলা সবলীকৰণ শিশু শ্ৰমিক তুমি 2000তকৈ অধিক বাল্য বিবাহ ৰোধ কৰিছা ইত্যাদি প্ৰচাৰীকৰণ বহুতখিনি কথা হেৰি আছে বহুতখিনি কথা পাতিবলৈ বহুত সময় লাগিব আন এদিনা পাতিম এইখিনি কথা মই এটা কথা শেষত জানিব বিচাৰোঁ হয়তো আমাৰ দৰ্শকসকলেও জানিব বিচাৰে যিসকলে জানে বা গম পায় তোমালোকৰ লগত যোগাযোগ কৰি কামখিনি কৰি আছে কোনোবা যদি এনেকুৱা ধৰণৰ ব্যক্তি মাদক দ্ৰব্য সেৱনেই হওক শিশু শ্ৰমিকৰ ক্ষেত্ৰতেই হওক বা অন্যান্য দিশত হওক তোমালোকক যদি যোগাযোগ কৰিব বিচাৰে কেনেকৈ কৰিব মই এই ক্ষেত্ৰত কৈ দিছোঁ আমি মহিলা সবলীকৰণৰ ওপৰত কিছুমান ষ্টেপ ৰাখিছোঁ যেনে ফ্ৰীকৈ বিউটি পাৰ্লাৰ কোৰ্চ
ফেশ্বন ডিজাইনৰ কোৰ্চ, এয়াৰ হোষ্টেজ, তেনেকুৱা ধৰণৰ আমি মহিলা সবলীকৰণত ইণ্টাৰনেশ্যনেল পিডিলাইট কোম্পানীৰ দ্বাৰা ৱেষ্ট মেটেৰিয়েলৰ দ্বাৰা ঘৰ বস্তু বনোৱাৰ পৰা আদি কৰি ট্ৰেইনিং দিছোঁ, যিবিলাকৰ যোগেদি আমাৰ শিৱসাগৰ জিলাত এতিয়া প্ৰায় 200 ওপৰ মহিলা নিজে সংস্থাপন হৈ আছে, ইনকম কৰিব পাৰে এটা। আৰু 2 নম্বৰ কথা হৈ গ'ল শিশু সবলীকৰণৰ ক্ষেত্ৰত কি হৈছে, কোনোবা যদি আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে, আপোনালোকৰ অভিভাৱকসকলক মই অনুৰোধ কৰিছোঁ, আমাৰ যিটো NGO আমি শিশু সবলীকৰণৰ ওপৰতে কাম কৰোঁ, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। ধৰক তেওঁলোকে ঘৰৰ গাৰ্জেণ্টৰ কথা নাই শুনা বা পঢ়া টাইমত যেনিবা মোবাইলটো টিপি আছে বা গেম খেলি আছে বা অন্য মানুহ গাৰ্জেণ্টক নামানে বা মানে তেওঁলোকে এনেকুৱা হৈছে কি টিনেজত ভাল পায় ল'ৰাটোৰ লগত ক'বলৈ গুচি যায়, মনে কেতিয়াও ক্লাছ নকৰে, এইবিলাক যদি সমস্যাত ভুগি আছে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ অফিচটো শিৱসাগৰৰ বাওপতিত আছে। মোৰ কণ্টেক্ট নম্বৰটো হৈছে 9946514660। মই হৈছোঁ প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু বেলেগ বহুত বিষয়ববীয়া আছে আমাৰ, সকলোৱে ট্ৰেইনাৰ হয়। আমি সম্পূৰ্ণ সহযোগ কৰিম, যাতে আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ সমাজৰ পৰা কুসংস্কাৰবোৰ কেনেকৈ দূৰ কৰিব পাৰি আৰু লগতে এখন সম্প্ৰীতি সমাজ কেনেকৈ গঢ়িব পাৰি, য'ত কোনো ভেদভাৱ নাথাকিব, য'ত মানুহৰ মনত এটা ভাৱ থাকিব আমি সকলো মানৱ, আমি মানৱীয়তাৰ গুণেৰে আমি জীয়াই থাকিব লাগিব। এই ভাৱটোৰ পৰিপ্ৰেক্ষিতৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ। ধন্যবাদ ফৰিদ ইছলাম হাজৰিকা, যিহেতু আপোনাৰ ট্ৰেইনিঙৰ পিৰিয়ডো চলি আছে আৰু যথেষ্ট ব্যস্ত আমি দেখি পাইছোঁ, তাৰ মাজতে আপুনি আমাক এইখিনি সময় দিলে। দ্বিতীয়তে কথাটো হ'ল আমি আপোনাৰ লগত আকৌ কথা পাতিব লাগিব, বহুত নিশ্চয়। আপোনাৰ জৰিয়তে আপুনি এজন সমাজ আদৰ্শ, মই ব্যক্তি বুলি নকওঁ, আমি খুবেই শিকি আছোঁ, আমি সকলোৱে ময়ো শিকি আছোঁ, এইটো নহয় একচুৱেলি আমি কেতিয়াও আমি শিকিলো প্ৰতিষ্ঠিত বুলি ক'ব নোৱাৰোঁ, আমাৰ শিকি আছোঁ। মই আক্ৰম ইয়াৰ মাজত এটা কথা কওঁ, মই আপোনালোকৰ দৰ্শক, কাৰণ আক্ৰমকো বহুত ধন্যবাদ, যিটো সি চেনেল চলাই আছে, মই বহুত আগবঢ়াটো বিচাৰিছোঁ। কথা হ'ল কি আমি মেছেজবিলাক এনেকুৱা দিব লাগে কলা সংস্কৃতিৰ জৰিয়তে আমাৰ মেইন সমস্যাবিলাক যদি ইউটিউবৰ চেনেলত যদি আমি দাঙি ধৰিব পাৰোঁ, আমাৰ সমাজখন বহুত সুবিধা হ'ব। মই এটা কথা কৈছোঁ যেন মই ট্ৰেইনাৰ হ'লোঁ বুলি জানো বুলি নহয়, চবৰ এটা গুণ জানে। ধৰক আক্ৰমে এইটো জানে, মই এইটো জানো, বৰক যিখিনি মানুহ নাজানে, যোনে যিটো জানে সেইটো নজনা যদি কয় আচলতে আপুনি যদি তেতিয়া বস্তুখিনি আগবাঢ়ি যাব। আমি সম্ভৱতঃ আপোনাক আমি 23 নম্বৰ খণ্ডত আমি আজি 23 নম্বৰ খণ্ড হৈছে আমাৰ 23 বা 22 নম্বৰ খণ্ড চাব লাগিব, যি আমি প্ৰতিটো খণ্ডত এখানে কওঁ যে আমাৰ অনুষ্ঠানটো লক্ষ্য হ'ল আমাৰ প্ৰতিষ্ঠিত ব্যক্তিসকলক আমাৰ মাজত মাজে মাজে আনিম আপোনালোকক অনুপ্ৰেৰণা পাব। কিন্তু এজন যদি খুব সুন্দৰ মাটি কলহ বনোৱা ব্যক্তি বা এজন বিচনী কথা ব্যক্তি, প্ৰথম উদ্দেশ্য তেওঁলোকক চিনাকি কৰে। দ্বিতীয়তে আমাৰ অনুষ্ঠানটো লক্ষ্য উদ্দেশ্য হৈছে, যিহেতু আমি এনেকুৱা এখন সৰু চহৰত থাকোঁ শিৱসাগৰ বুলিয়ে কেৱল কোৱা নাই, আমি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ কথা পাতিম, কিন্তু আমি আৰম্ভণি শিৱসাগৰৰ পৰা যেতিয়া কৰিছোঁ, যিসকল ব্যক্তি হয়তো শিল্পী আছে বা কলা কুশলী বা অন্যান্য ব্যক্তিসকলে যাৰ আৰ্থিক অৱস্থা দুৰ্বল, যিসকলে গুৱাহাটীত গৈ যাব নোৱাৰে বা মিডিয়াই কিবা কাৰণত তেওঁলোকক লগ পোৱা গৈ নাই বা তেওঁলোকে ওলাই আহিব পৰা নাই, হয়তো এটা শংকা থাকে যে আমাৰ টকা পইচা নাই, আমি গান গাব নোৱাৰিম নেকি, আমি লিখিব নোৱাৰিম নেকি, সেই শিল্পীসকলক আমি ৰাইজৰ লগত যোগাযোগ কৰি দিম। আমাৰ অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সেইকাৰণে আমি বহুতে কওঁ, আমাৰ ইণ্টাৰভিউ নহয়, আমি কথা পাতোঁ, আমি কথা পাতোঁ, তেওঁলোকৰ বিষয়ে জানো। গতিকে দৰ্শকবৃন্দ, আপোনালোকে ফৰিদৰ মুখেৰে তেওঁৰ নেতৃত্বত বহুতো কথা মানে গম পালে, সমন্বয়ৰ জিকি দেখা পালে, মাদক দ্ৰব্যৰ সজাগতামূলক আপোনাৰ দিহানাম শুনিলে, আৰু যিহেতু আজি পবিত্ৰ ঈদৰ দিন, পুনৰবাৰ আমাৰ গোটেই বিশ্বত যাতে শান্তি প্ৰতিষ্ঠিত হওক, এই কৰোণা ভাইৰাছ নিষ্পাপ হওক, আমি তাৰ কামনা কৰিছোঁ। শেষত যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিহেতু আজি ঈদৰ দিন, সকলোৰ মাজত আমি যদিও সকলোৱে ঘৰতে থাকি ঈদ পালন কৰিছোঁ, উদযাপন কৰিছোঁ, সকলো ঘৰতে থাকক, সুস্থভাৱে থাকক, আৰু যিখিনি চৰকাৰী আৰু আমাৰ প্ৰশাসনৰ নিৰ্দেশনা আছে সেইখিনি মানি চলক। আহক আমি শেষত আমাৰ আজান পীৰ চাহাবৰ সেই কালজীয় মোৰ মন ভেদ ভাৱ নাই যিকৃতি শুনি আমাৰ অনুষ্ঠানটি সামৰিম। যিহেতু আজি পবিত্ৰ ঈদৰ দিন, গতিকে এই ঈদৰ দিনা আমি সমন্বয় গীত শুনিলোঁ, দিহানামবোৰে শুনিলোঁ, জিকিৰবোৰে শুনিলোঁ। এবাৰ আহক আমাৰ আজান ফকীৰ চাহাবৰ এটা জনপ্ৰিয়, সকলোৰে প্ৰিয় জিকিৰ আমি নৱোদিত সমাজৰ শিল্পীসকলৰ দ্বাৰা উপভোগ কৰোঁ। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ঘিণ বৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একে তীৰ ভাৱ, মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ঘিণ বৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান।
বৰ্মান মোৰ মনতে কেতিৰ ভাৱ হিন্দুকে জ্বলাব হায় অ আল্লাহ মুছলমানক গাঢ়িব হায় অ আল্লাহ হায় অ একেখনি জমিনৰ তল হায় অ একেখনি জমিনৰ তল মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ মোৰ মনত ঘিণ বৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত কেতিৰ ভাৱ মোৰ মনত কেতিৰ ভাৱ মোৰ মনত কেতিৰ ভাৱ সকলোৱে আমাৰ আজান মুফতি চাহাবৰ জনপ্ৰিয় গোটেই বিশ্বতে জনপ্ৰিয় জিকিটি আপোনালোকে শুনিলে আৰু এই জিকিটি এবাৰ হিন্দীতো ওলাইছে আমি বিভিন্ন সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ ই আমাৰ কাৰণে খুব এটা ভাল কথা সৰ্বশেষত আমি সকলো শিল্পীকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো বিশ্ববাসীলৈ আমাৰ জোনাক পৰিয়ালৰ তৰফৰ পৰা আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদে কঢ়িয়াই আনক শান্তিৰ বতৰা বিশেষকৈ যি কৰোণা ভাইৰাছ মহামাৰীয়ে গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে এই মহামাৰী যেন এই বিশ্বৰ পৰা নিষ্পাপ হওক তাৰে কামনা কৰিছোঁ সকলো ঘৰতে থাকক সুস্থ থাকক সজাগ হৈ থাকক পুনৰ এবাৰ এটি নতুন খণ্ডৰে নতুন এজন অতিথি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।